নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ এই আছামিজ ফেক্ট চেনেলটোলৈ পুনৰবাৰ আকৌ স্বাগতম জনাইছোঁ বল আজিলৈকে আমি আমাৰ বিশ্বৰ বিভিন্ন দেশসমূহৰ বিষয়ে অলপ হ'লেও জানো যদিও আজি আমি আমাৰ দেশ ভাৰতবৰ্ষৰ বিষয়ে কিছুমান আমোদজনক আৰু জানিবলগীয়া কিছুমান কথাৰ বিষয়ে আলোচনা কৰোঁ আহক আৰু এজন ভাৰতীয় হোৱা হিচাপে আমি এই কথাবোৰ জনা যথেষ্ট প্ৰয়োজন আৰু গুৰুত্বপূৰ্ণ তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ যি কি নহওক আমাৰ ভাৰতবৰ্ষৰ সকলোবোৰ কথাই যথেষ্ট আমোদজনক আৰু ৰোমাঞ্চক লাগিলে ই ভাৰতৰ ইতিহাসেই হওক বা সংস্কৃতিয়ে হওক ইয়াৰে কিছুমান কথাই আপোনালোকক আচৰিত কৰাৰ লগতে গৌৰৱান্বিতও কৰাব আমাৰ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ যাৰ ওচৰত আমাৰ বিশ্বৰ সকলোতকৈ ডাঙৰ গণতন্ত্ৰ লগতে বিশ্বৰ সকলোতকৈ ডাঙৰ লিখিত সংবিধান আছে আৰু বিশ্বৰ জনসংখ্যা ঘনত্ব দ্বিতীয়ত আছে আৰু আমাৰ ভাৰতবৰ্ষ বিশ্বৰ সভ্যতাসমূহৰ ভিতৰত সকলোতকৈ পুৰণি আৰু উন্নত সভ্যতা আমাৰ ভাৰতবৰ্ষত অতীতৰে পৰা বিভিন্ন সভ্যতা বা জাতিয়ে আক্ৰমণ কৰি অধীন কৰিব বিচাৰে যদিও আমাৰ ভাৰতবৰ্ষত ভৰসয় বিগত 10,000 বছৰ ইতিহাসত কোনো দেশৰ ওপৰত প্ৰথমে আক্ৰমণ কৰা নাই আমাৰ ভাৰতবৰ্ষৰ ৰেলৱে নেটৱৰ্ক এছিয়াৰ সৰ্ববৃহৎ ৰেলৱে নেটৱৰ্ক হয় আৰু এই ৰেলৱেত চাকৰি কৰা মুঠ লোকৰ সংখ্যা আমাৰ বিশ্বৰ কিছুমান দেশৰ জনসংখ্যাতকৈও অধিক হয় এই কথা শুনিবলৈ আচৰিত যদিও ই সত্য হয় ভাৰতীয় ৰেলৱেত মুঠ 14 লাখতকৈ অধিক লোকে কৰ্মৰত হৈ আছে যি বিশ্বৰ কম্বোডিয়া থাইলেণ্ড আৰু ভেটিকান চিটি ইত্যাদি মুঠ দেশৰ মুঠ জনসংখ্যাতকৈও অধিক হয় সোণ ক্ৰয় কৰাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ বিশ্বৰ প্ৰথমত আছে কিয়নো সোণ আমাৰ সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ আপোনালোকক জনাওঁ যে আমাৰ বিশ্বৰ মুঠ 11% সোণ আমাৰ ভাৰতৰ মহিলাসকলৰ ওচৰত আছে পইচা বা বাজেট কম হোৱা স্বত্তেও আমাৰ ভাৰতবৰ্ষই মহাকাশত কৰা কাৰ্যৰ কৰ্মক্ষেত্ৰতো বিশ্বৰ 5খন দেশৰ ভিতৰত অন্যতম ভাৰতবৰ্ষ এনেকুৱা এখন প্ৰথম দেশ যিয়ে কম বাজেটত প্ৰথম পদক্ষেপতে মংগল গ্ৰহলৈ নিজৰ মহাকাশযান প্ৰেৰণ কৰিছে আৰু এয়াই নহয় চন্দ্ৰত প্ৰথম পানীৰ অনুসন্ধান আমাৰ ভাৰতবৰ্ষই কৰিছিল আমাৰ দেশৰ ডাক ব্যৱস্থা বিশ্বৰ দেশৰ অন্যৰ তুলনাত যথেষ্ট গুৰুত্বপূৰ্ণ কিয়নো এই ডাক ব্যৱস্থা বিশ্বৰ অন্য দেশৰ তুলনাত আমাৰ দেশৰ প্ৰত্যেকখন ৰাজ্য চহৰ বা গাঁৱে গাঁৱে এই ব্যৱস্থা আছে এই ডাক ব্যৱস্থা পুৰণা যদিও ইয়াৰ অবিহনে বৰ্তমান চৰকাৰী একো কাম কাজেই নহয় আমাৰ ভাৰতবৰ্ষ বিশ্বৰ অন্য দেশৰ তুলনাত নিৰামিষভোজী মানুহৰ সংখ্যাও যথেষ্ট অধিক আমাৰ দেশত হিন্দী ভাষাৰ বাহিৰে সকলোতকৈ বেছি ইংৰাজী ভাষা মানুহে ব্যৱহাৰ কৰে ভাৰতবৰ্ষ আমাৰ বিশ্বৰ একমাত্ৰ এনেকুৱা এখন দেশ যাৰ ওচৰত আমাৰ বজাৰৰ সকলো বস্তুৰ ওপৰত MRP নিৰ্ধাৰণ কৰা আছে আৰু লগতে যিহেতু আপোনালোক সকলোৱে ক্ৰিকেট খেল চাই তেন্তে গম পায় যে আমাৰ দেশৰ BCCI বিশ্বৰ সকলোতকৈ ধনী ক্ৰিকেট বোৰ্ড আৰু সেই হেতুকে আমাৰ দেশৰ ক্ৰিকেটাৰসকলেও বহুত ধনী তেন্তে বন্ধুসকল আপোনালোক সকলোৱে আমাৰ ভাৰতবৰ্ষৰ বিষয়ে কিছুমান আমোদজনক আৰু জানিবলগীয়া কথা গম পাই কেনেকুৱা লাগিলে মোক কমেণ্টৰ সহায়ত জনাব আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ কিছুমান আমোদজনক আৰু ফেক্টৰ কথা জানিবলৈ মোৰ এই আছামিজ ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে জয় অসম